Hey guys, welcome back to my YouTube channel. মই পৰিক্ৰমা বৰা আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা নতুন কবিতা। কবিতাটো লিখিছে দীক্ষিত ভৰালী। আহক আৰম্ভ কৰোঁ। নিসংগতাই যেতিয়া সংগী বিচাৰে, বুকুখন এক বিৰল যন্ত্ৰণা বিশেষ খুন্দা মাৰি ধৰে। তোমাক মই হেৰুৱাবলগীয়া নাছিল, যদিও হেৰুৱালোঁ, নাজানো মোৰ কি ভুল আছিল। যেতিয়া আকাশত কালসন্ধ্যা মেঘবোৰ বৰষুণ হৈ ধৰাৰ বুকুলৈ নামি আহে, তেতিয়াই তোমালৈ বৰকৈ মনত পৰে। হেৰা, কি কৰিম, নিয়তিৰ তোমাৰ মোৰ ভালপোৱাবোৰ সহ্য নহ'ল। আজি মোৰ বৰকৈ মনত পৰিছে তোমালৈ। তোমাক যে মই ভাল পাওঁ সেইবাবেই চাকৈ। তোমাৰ প্ৰেৰণাতেই সজীৱ হৈ উঠিছিল মোৰ ভালপোৱা। অভিশপ্ত আজীৱন প্ৰেমিকা এতিয়া মই বিষাক্ত আবেলিত। নিসংগতা লাগে নিজকে প্ৰেমৰ ঠিকনা বিচাৰি। তোমাক মই ভাল পাইছিলোঁ, বাহ্যিকভাৱে নহয়, ওঠৰ কোণেৰে বাগৰি অহা আভ্যন্তৰীণ ভাষাৰে। বৰ কষ্টকৰ লাগে নিসংগতাৰ সময়বোৰ, পাৰ হৈ যায় আধৰুৱা সপোনবোৰ, এচাটি পচোৱা বতাহ হৈ পাৰ হৈ যায় লাহে লাহে। So guys, এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।